বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো বৰ বেছি দীঘল নহয়, সৰুকৈ ভিডিঅ' এটা বনাইছোঁ। আপোনালোকে শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তুলসীৰ তলে তলে মৃগ পহু চৰে, ঘৰত কোনো নাথাকিলে নিজৰ মতেই চলে। আজি মানে ঘৰত ছোৱালীজনী আৰু মই, বেলেগ কোনো নাই, ভাইটিও নাই, মানুহজনো নাই। আৰু আজি নিজৰ মতে যি মন যায় তাকে বনাম আৰু খাম। তাকে মইনো অকলে থাকিলে কেনেকৈ কি বনাই খাওঁ আপোনালোকক অকণমান বোলো দেখোঁ। ঘৰত কোনো নাই যদিও ভাইটিয়ে মাংস অকণমান আনি দি থৈ গৈছে। এইখিনি মই এতিয়া হালধি অকণ, ৰেড চিলি আৰু মছলা অকণমান দি মই সানি থৈ দিছোঁ, নিমখো দি থৈ দিছোঁ। তাৰপিছতে এইপিনে আলু, বিলাহী, খৰিচা অকণমান আৰু আদা নহৰু পিঁয়াজ অকণমানো আছে। এনেকৈ মই মানে ৰেডি কৰি লৈছোঁ আৰু বৰ বেছি মানে হেৰি কৰি নাথাকোঁ আৰু অকলে খাম যিহেতু, ভাল হ'লেও খাম, বেয়া হ'লেও খাম। আৰু ভাল হ'লে আপোনালোকক কম, বেয়া হ'লে আৰু তেনেকৈ খাই থৈ দিম আৰু। পানীখিনি গৰম হ'বলৈ দি মই এতিয়া আলু দি দিছোঁ। পানীখিনি ভালদৰে উতলি লৈ মই এতিয়া মাংসকণ দি দিছোঁ। তাৰপিছতে এতিয়া ঢাকি পেলাই অলপ দেৰি উতলাব লাগিব। এয়া প্ৰায় হৈছেগৈ আৰু আলুবোৰ অকণমান ভাঙি দিছোঁ এনেকৈ। ইয়াত দি দিছোঁ খৰিচাখিনি। আৰু অলপ পানীটো শুকাব লাগিব, অকণমান ডাঠ কৰিম মানে। মোবাইলত চাহটো কৰিছে। ধনিয়া দি দিলোঁ। এইখিনি একদম পূৰা ডাঠ হৈ গ'ল আৰু ঠাণ্ডা হ'লে আৰু অলপ হৈ যাব ডাঠ। একদম চেণ্টটো পূৰা মজা মাৰিছে। এয়া ভাত বাঢ়ি লৈছোঁ আৰু এতিয়া হৈছে কৈ দিয়া এতিয়া। কেনেকুৱা হৈছে খাবলৈ? টেষ্টি।